নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল, মোৰো খবৰ ভাল। ইউটিউব বা ফেচবুকত লং ভিডিঅ' আপলোড নকৰা মোৰ প্ৰায় 1 বছৰেই খবৰ হ'ল। গতিকে আজি ভাবিছোঁ মই এটা লং ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। যিহেতুকে মই মিনি ভ্লগবিলাক আপলোড কৰি আছোঁ, গতিকে লং ভিডিঅ'বিলাক এডিট কৰি দিবলৈ যথেষ্টখিনি সময়ৰ প্ৰয়োজন হয়। আৰু আমাৰ ইয়াতে মানে নেটটো বহুত বেছি শ্ল', গতিকে লং ভিডিঅ' আপলোড কৰোঁতে বহুতখিনি সময় লাগে। সেইটো কাৰণে মই লং ভিডিঅ' আপলোড কৰা নাই। আৰু আজি হৈছে 11 জানুৱাৰী 2025 বৰ্ষৰ 11 জানুৱাৰী। আজি আমাৰ স্কুলীয়া বন্ধু বান্ধৱীখিনিৰ লগত এটা আমি পিকনিকৰ প্লেন কৰিছিলোঁ। প্লেনটো আচলতে এতিয়াৰ নহয়, বহুত দিনৰে আজি হ'বলৈ গৈ আছে। আৰু আচলতে সিহঁতো এখন বেলেগ কলেজত পঢ়ে, ময়ো বেলেগ কলেজত পঢ়োঁ, গতিকে এইবিলাক টাইমবিলাক মিলাবলৈ অকণমান দিগদাৰ হয়। গতিকে আজি ভাবিছোঁ আমি সকলোৱে যাম আৰু আপোনালোকক কি কৰোঁনো দেখাম। এতিয়া মই গা পা ধুই ধুনীয়াকৈ আহিছোঁ আৰু এতিয়া মই ওলাই লওঁ আৰু তাত গৈ পেলাই কি কৰোঁ, কি খাওঁ আপোনালোকক সকলোখিনি দেখাম। আপোনালোকে শেষৰলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। এতিয়া আমি ছোৱালীখিনিয়ে ধুনীয়াকৈ বেটেৰীত উঠি ল'লোঁ। যিহেতুকে ল'ৰাখিনিয়ে নিজৰ বাইক বা স্কুটিত গৈছে, গতিকে আমি ছোৱালীখিনিয়ে নিজৰ বাবে এখন বেটেৰীকে ভাড়া কৰি ল'লোঁ। আৰু আমাৰ ঘৰৰ পৰা দিচাংমুখলৈ বহুত বেছি দূৰ নহয়, প্ৰায় 3-4 কিলোমিটাৰমান হ'ব। গতিকে আমি এখন বেটেৰীকে ভাড়া কৰি লৈছিলোঁ। এয়া আমি দিচাংমুখ পাই গ'লোহি। মোৰ ভিডিঅ' চোৱা কোনে বাৰু দিচাংমুখলৈ পিকনিক খাবলৈ আহিছে, মোক নিশ্চয়কৈ কমেণ্ট এটা কৰি জনাব, মোৰো ভাল লাগিব। এয়া আমি এতিয়া বস্তুখিনি লৈ আমি সিপাৰলৈ বুলি আহিছোঁ পিকনিকটো খাবৰ বাবে। এয়া দেখিছেনে ৰাইজ, জুইকুৰা ধৰিবৰ বাবে 4টা মানুহৰ প্ৰয়োজন হৈছে। ওচৰতে আমি যি পাইছোঁ চব উঠাই আনি আমি জুই জ্বলাবলৈ চেষ্টা কৰিছোঁ। আনফালে এই দুগৰাকীয়ে লগাইছে ব্ৰেডত জাম। আচলতে ব্ৰেড আৰু ডিম নহ'লে আমাৰ পিকনিকৰে চাহকাপ আধৰুৱা হৈ ৰয়, নহয়নে ৰাইজ? এয়া আমি ধুনীয়াকৈ সকলোৱে চাহ খাই লোৱাৰ পিছত ভাত বনাবলৈ বুলি সকলোৱে লাগিলোঁ। এয়া আমি ভাত বনাই আছোঁ। এইফালে মই মাংস মেৰিনেট কৰি আছোঁ, আনফালে বিকাশে কাটি আছে পিঁয়াজ। এয়া হৈছে আমাৰ বছিৰ কামৰ মাজতে আমি বগৰীৰ সোৱাদো লৈ আছোঁ। এইকেইগৰাকীৰ পিঁয়াজ দিয়া ষ্টাইলটো বাৰু আপোনালোকে দেখিছেনে? আমি এতিয়া বনাবলৈ লৈছোঁ মাছৰ তৰকাৰী, মাছ, ফুলকবি আৰু আলু। কামৰ মাজতে আমি কিন্তু নাচিও আছোঁ দেই, কাৰণ কিমান বছৰৰ মূৰত স্কুলীয়া বন্ধু বান্ধৱীবোৰক লগ পাইছোঁ, গতিকে নাচাটো মেইন। আৰু এয়া আমাৰ ভাত ৰেডি, মাছৰ তৰকাৰী ৰেডি আৰু আমাৰ এইফালে মাংস হৈ আছে। আৰু এতিয়া আমি খাবলৈ বহিছোঁ। এইজনী হৈছোঁ মই, এয়া হৈছে আমাৰ ৰুণু, মৰমতে মই তাইক ৰাহুল বুলি মাতোঁ। ই হৈছে বিকাশ, বছিৰ, চাহিল, ই হৈছে আহাত, এইটো হৈছে পাৰ্থ আৰু এইটো হৈছে বিতুপন। ইহঁতৰ অকণমান লাজটো কিন্তু বেছি দেই। এইটো হৈছে ৰাছিউল। ভালকৈ খাই বৈ লোৱাৰ পাছত আমি এতিয়া ঘৰলৈ বুলি যাবলৈ বেটেৰীত সকলোখিনি বস্তু উঠালোঁ। এয়া এতিয়া আমি ঘৰলৈ যাবলৈ ৰেডি। এয়াই হৈছে আমাৰ দিচাংমুখখন। কোনোবা যদি অহা নাই পিকনিক খাবলৈ, গতিকে আহিব, আপোনালোকে ভাল লাগিব। এয়া সকলোকে বাই কৈ পেলাই আমি ঘৰলৈ বুলি আহিলোঁ। এতিয়া 6টা বাজিছে আৰু আমি প্ৰায় 4:30-5মান বজাতে আমি ঘৰ আহি পালোঁ। মই গা পা ধুই পেলাই গোঁসাই ঘৰতো চাকি গছি লগাই ল'লোঁ। যিহেতুকে ভিডিঅ'টো শেষ কৰা নাই, গতিকে ভাবিছোঁ কেইটামান কথা কৈ পেলাই আজি ভিডিঅ'টো শেষ কৰোঁ। মোৰ এই ভিডিঅ'টো ইউটিউব বা ফেচবুকত চাই একাংশই হয়তো ক'ব পাৰে বা কমেণ্ট কৰিব পাৰে যে তোমাৰ এই ভিডিঅ'টোত এনেকুৱা কি বস্তু আছে যাৰ দ্বাৰা আমি উপকৃত হ'ম। হয়তো একাংশই এই কথাষাৰ ক'বও পাৰে। তেওঁলোকক মই এইটোৱে কথা ক'ব বিচাৰিম যে আচলতে সেই কথাটো মোৰ ক্ষেত্ৰতো হয়। যেতিয়া ছ'চিয়েল মিডিয়াত কিবা এটা ভিডিঅ' বা যিকোনো বস্তু চাওঁ, সেই ভিডিঅ'টোৰ পৰা যাতে উপকৃত হ'ব পাৰোঁ, কিবা এটা যাতে শিকিব পাৰোঁ, ল'ব পাৰোঁ, মই সেইটোৱে সদায় বিচাৰোঁ। আৰু মোৰ ভিডিঅ'টো চাই হয়তো একাংশই সেইটোৱে সুধিব যে তোমাৰ ভিডিঅ'ত এনেকুৱা কি আছে? হয়, মোৰ ভিডিঅ'ত এনেকুৱা একো নাই যিটোৰ পৰা আপোনালোকে হয়তো অকণমান হ'লেও উপকৃত হ'ব পাৰে। মাত্ৰ এই ভিডিঅ'টো মই স্মৃতি হিচাপে ধৰি ৰাখিবৰ বাবেহে মই আজি এই ভিডিঅ'টো কৰিলোঁ। যি দেখালোঁ বা যি কৰিলোঁ, মই এই ভিডিঅ'টোৰ জৰিয়তে যাতে মই স্মৃতি হিচাপে ৰাখি থ'ব পাৰোঁ ইউটিউব বা ফেচবুকত, সেইকাৰণে মই এই ভিডিঅ'টো কৰিছিলোঁ। আৰু
সিহঁতো বেলেগ এখন কলেজত পঢ়ে, ময়ো বেলেগ কলেজত পঢ়োঁ, আৰু যিহেতুকে এইটো আমাৰ শেষৰটো ছেমিষ্টাৰ, লাষ্ট ছেমিষ্টাৰ, গতিকে ইয়াৰ পিছত কোন ক'ত কি পঢ়িবগৈ ঠিক নাই, আমি কেতিয়া লগ পাম সেয়াও আমি নিশ্চিত নহয়। গতিকে এই ভিডিঅ'টো ৰাখি থৈছোঁ, যেতিয়াই আমাৰ মন যাব, যেতিয়াই আমাৰ মনত পৰিব সিহঁতলৈ, তেতিয়া এই ভিডিঅ'টো আমি চাই পেলাই সিহঁতক মনত পেলাব পাৰিম, স্মৃতি ৰোমন্থন কৰিব পাৰিম। সেইটো কাৰণে মই ভিডিঅ'টো কৰিছোঁ। বাকী এইখিনিয়ে আছিল মোৰ কথা, আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে, অকণমান যদি মনোৰঞ্জন পাইছে, তেতিয়াহ'লে ইউটিউবত যদি চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব, আৰু কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে চাই। আৰু ফেচবুকত যিসকলে চাইছে মোৰ পেজটো ফ'ল' কৰি দিব, লগতে কমেণ্ট কৰিব, লাইক কৰিব। আৰু ইউটিউবত চোৱাসকলে ফেচবুকত যদি চাব বিচাৰে, মোৰ ৰশ্মি ফুকন বুলিয়ে আছে, আৰু ফেচবুকত যদি এই ভিডিঅ'টো চাইছে তেন্তে ইউটিউবত মোৰ চেনেলটো ৰশ্মি ফুকন বুলি আছে। গতিকে আজিলৈ ইমানেই, বাই।